Hi friends, আজি এটা নতুন ভিডিও লৈ আহিছোঁ। আজিৰ ভিডিওটো হ'ব 18 বা 20 সাইজৰ ঘৰ এটাৰ খৰচ কিমান হ'ব আৰু ইয়াত ইটা বালি শিল কিমান লগা হৈছে, ইয়াৰ টোটাল খৰচ কিমান হৈছে সকলোখিনি কৈ যাম। আপোনালোকে চাই লওক ঘৰটো কেনেকুৱা হৈছে। এইবোৰ চাই লওক। এই ঘৰটো এটা প্লাষ্টাৰ কাম বাৰু চলি আছে। এই ঘৰটোত 5 ইঞ্চি গাঁথনি দিয়া গৈছে চুকনি, সেইকাৰণে চিমেণ্ট বালি আৰু ইটাটো অলপ বেছি খৰচ হৈছে। আপোনালোকে 3 ইঞ্চি দিলে খৰচটো কমি যাব। মই ইটা কিমান গৈছে, ৰড কিমান গৈছে সকলোখিনি কৈ যাম, ভিডিওটো চাই যাব। এই ঘৰটোত ইটাৰ খৰচ ক'বলৈ গ'লে ইয়াত ইটা খাইছে, যিহেতু 5 ইঞ্চি গাঁথনি দিয়া গৈছে, ইটা খাইছে 3000 ইটা। এই ঘৰটোত যেতিয়া গাঁথা হৈছে তেতিয়া এটা ইটা 10 টকাকৈ পৰিছে। 3000 ইটাত 30,000 টকা গৈছে এই ঘৰটোত। বালি গৈছে 6 চিয়াম। বালিৰ 6 চিয়ামৰ দাম হ'লে 1 চিয়ামত 1100 টকা হ'লে 6 চিয়ামৰ দাম হ'ব 6600 টকা। আৰু এই ঘৰটোৰ ৰডৰ খৰচৰ কথা ক'বলৈ গ'লে ৰড গৈছে 208 কেজি। 208 কেজি ৰডত এইটোৰ ৰড হয় 6800 কুইণ্টেল, টোটেল হ'ব 14,144 টকা যাব ৰডত। আৰু কইল গৈছে 40 কেজি, কইলৰ খৰচ হ'ব 2,800 টকা। আপোনালোকে ঘৰটো চাই লওক কেনেকুৱা হৈছে। মই সকলোখিনি খৰচ কৈ যাই আছোঁ। ইয়াত প্লাষ্টাৰৰ কাম চলি আছে। খিৰিকী দৰ্জা কিমান গৈছে সকলোখিনি কৈ যাম। আৰু ইয়াত 3x4 শিলত গৈছে 2,000 টকা। আৰু দৰ্জা খিৰিকীত টোটেল কাঠ মিস্ত্ৰীয়ে দৰ্জা খিৰিকীৰ অল খৰচখিনি মোটামুটি খিৰিকী দৰ্জাৰ টোটেল খৰচ গৈছে বনাই দিয়া কাঠ মিলাই 32,000 টকা গৈছে। ঘৰটোত মিস্ত্ৰী খৰচ ক'বলৈ গ'লে পিনৰ পৰা টিং লগোৱালৈকে গাঁথনিটো আপোনালোকে আস্কাত দিয়া গৈছে। এই আস্কাত খৰচ হৈছে 30,000 টকা। প্লাষ্টাৰৰ কামটো বেলেগ খৰচ হয়, কিন্তু গাঁথনিটো খৰচ হৈছে 30,000 টকা। আৰু চিমেণ্ট গৈছে 35 বেগ। 35 বেগ চিমেণ্টত 470 টকাকৈ হ'লে 16,450 টকা গৈছে চিমেণ্টত। আৰু কাঠৰ ভেণ্টিলেশ্যন দিয়া গৈছে, যিহেতু ইয়াত ভেণ্টিলেশ্যনবোৰত খৰচ গৈছে বনোৱাই দিয়া কাঠে মিলাই 18,000 টকা গৈছে ভেণ্টিলেশ্যনত। আপোনালোকে চাই লওক ভেণ্টিলেশ্যনবোৰ 3 পাল্লা 2 পাল্লা এনেকৈ ভেণ্টিলেশ্যন বনোৱাই দিয়া হৈছে। আৰু প্লাষ্টাৰত চিমেণ্ট গৈছে 12 বেগ। চিমেণ্টৰ দাম হৈছে 5,640 টকা। আৰু প্লাষ্টাৰত বালি গৈছে 3 চিয়াম। বালি 3 চিয়ামত 3,300 টকা। আৰু ঘৰটোত যিহেতু প্লাষ্টাৰৰ কামটো এক্সট্ৰা হয়, এইটো বেলেগকৈ কৰিছে, গাঁথনিৰ লগত কোনো কথা নাই। এইটো কামত মিস্ত্ৰীৰ খৰচ হৈছে 12,000 টকা। ঘৰটোৰ খৰচ এতিয়ালৈ 2.5 লাখৰ পৰা 3 লাখৰ ভিতৰত খৰচ হৈছে।